3000 টকা পকেট খৰচ নিদিলে বোলে ভাওৱে নিদিয়ে দেখিছা ৰাখৰ নামত নিপুহঁতে কি ব্যৱসায় কৰিছে ই যে মহা হাৰামী এয়া এক দেউতাকৰ কাহিনী এজন দুৰ্ভগীয়া দেউতাকে নিজৰ একমাত্ৰ ছোৱালীজনীক ৰাসত সৰু কৃষ্ণৰ ৰূপত চাবলৈ বিচাৰি কেনেদৰে পাগল হ'ল চাওঁ আহকচোন হেৰা মাছ পাইছা জানো নাই অ এই গুণগুণৰ কথাটো কি ভাবিলে হয় কোনটো কথা কিয় ৰাসত কৃষ্ণ নাচা কথাটো এৰা চাওচোন হেপা কৈছে যেতিয়া নাচক দে তেনেহ'লে নিপুদাহঁতক সোনকালে জনাই দিব লাগিব কথাটো কি হলো কিয় চিঞৰি চিঞৰি আহিছ পুৱাই পুৱাই ক'ৰ পৰা আহিলি দেউতা কাইলৈ দেৱালী নহয় চবে বম ফুটাই আছে আমাৰ বম কেতিয়া আনিবা চবৰ নিচিনা আমি নহয়ো মাজনী ৰচোন মই জালখন চাই লওঁ আমাৰ বাবে 5 টকা এটাও বহুত মূল্য বুজিছ আমি বেলেগৰ নিচিনা বমত টকা ল'ব নোৱাৰোঁ বুজিছ আৰু ৰচোন দেৱালী শব্দৰ উৎসৱ নহয় নহয় পোহৰৰ উৎসৱহে হ'ব দিয়ক তাইনো কি বুজি পায় সকলোৱে ফুটাইছে যেতিয়া তাইকো আনি দিব আৰু এটা কথা ৰাস কমিটিক দিবলগীয়া পইচাটো সোনকালে যোগাৰ কৰক গুণগুণ তই ভিতৰলৈ যা স্কুললৈ লাগে যা অলপ পিছত তোক মই মানি দিম যা দেউতা ৰাসৰ ড্ৰেছ কিন্তু মহগিয়াতী অৰুদা দোকানৰহে লাগিব এবাৰ শুনিছোঁ অৰুদা দোকানত সৰু কৃষ্ণৰ কাৰণে ধুনীয়া ধুনীয়া ড্ৰেছ বনাই আছে তই দেখোন সকলো ঠিক কৰি থৈছ যাচোন এতিয়া স্কুলো লাগে হ'ব দিয়া মই স্কুললৈ যাওঁ হেৰা ৰাস কমিটিয়ে কেইটকা দিব লাগিব বুলি কৈছিল 3000 টকা 3000 টকা পকেট খৰচ নিদিলে বোলে ভাওৱে নিদিয়ে দেখিছা ৰাখৰ নামত নিপুহঁতে কি ব্যৱসায় কৰিছে ই যে মহা হাৰামী বাদ দিয়ক আৰু দি দিব নহ'লে তাইও বৰ হেঁপাহ কৰিছে যেতিয়া ড্ৰেছতো লাগিব নহয় 4000 মান ক'ত পাবনো ইমানবোৰ টকা ককাই দেউৰ পৰা 2000 মান টকা ল'ব লাগিব বাকীকেইটা মিলাম দিয়া হ'ব আৰু দিবতো লাগিবই অ' ককাইদেউ ঘৰত আছনে তই ভাইটি তই আহিলি এই পুৱাই আহিলি যে আহা ভাইটি বহ দাদা বৰ জুনুকা নাই নেকি ভাইটি আছে হৰা শুনিছানে জুনুকা চোৱাচোন কোন আহিছে খুৰা তুমি আহিলা মোলৈ কি আনিছা তোমালৈ চিপছ আনিছোঁ বলে নাহিলা ঘৰত সকলোৰে ভালনে গুণগুণৰ কি খবৰ ভালে দিয়ক বৌ বিশেষ কথা এটাৰ কাৰণে আহিলোঁ ককাইদেউ তুমি দাদাৰ লগতে কথা পাতা মই চাহ এখন বনাই আনো বাৰু ঠিক আছে দিয়ক কোৱাচোন খুৰা এবাৰ আমাৰ মায়ে ৰাসত কৃষ্ণ নাচিব নহয় তোমালোক আহিবা দেই খুৰীকো লৈ আহিবা হ'ব মাজনী তই ভিতৰলৈ যাচোন মই খুৰাৰ লগত কিবা কথা এটা পাতোঁ দেই মা ওচৰলৈকে যা কচোন বাৰু এতিয়া কিনো ক'ম আৰু বৌয়ে সঁচাকৈ কৃষ্ণ নাচিব নেকি অহা 15 নৱেম্বৰত আমাৰ ইয়াত ৰাস তই পাৰিলে বোৱাৰী আৰু গুণগুণহঁতক পঠাই দিবি আৰু পাৰিলে তয়ো আহিবিচোন কমিটিয়ে কিবা এক্সট্ৰা খৰচ বিচাৰিছে নেকি ইয়াত নাই কিয় আমাৰ গাঁৱত গুণগুণকো সৰু কৃষ্ণ দিয়াৰ কথা কৈছে কিন্তু এক্সট্ৰা খৰচ 3000 বিচাৰিছে এৰাও ভাইটি আজিকালি কিছুমান ৰাস কমিটিয়ে ৰাসৰ নামত ব্যৱসায় কৰেও ভাইটি তাকে পইচাটো নিদিলে বোলে ভাওটো বেলেগ কাৰোবাকহে দিব তোৰ ওচৰলৈ সেইবাবে আহিলোঁ তই টকা 2000 মান দিব পাৰিবি নেকি তোক মই সোনকালে ঘূৰাই দিম ভাইটি চাহ লচোন তই ৰাসৰ নামত আমাৰ গাঁৱত বিৰাট ব্যৱসায় কৰা হ'লহে ল'ৰাবিলাকে আমাৰ গুণগুণক বোলে সৰু কৃষ্ণ দিব কমিটিক বোলে 3000 টকা লাগে আজিকালি প্ৰায় সকলোতে এনেকুৱাই আমাৰ ইয়াত আকৌ নাই দেই ভাইটি ময়ো এবাৰ কৃষ্ণ নাচিম নহয় তোমালোকৰ তাত কেতিয়া আমাৰ তাৰিখটো 28 নৱেম্বৰত হ'ব নেকি মই ভালদৰে গম লোৱা নাই বাৰু ভাইটি তই চাহকাপ খাচোন দেই মই অকণমান ভিতৰৰ পৰা আহোঁ হ'ব দে ভাইটি মই টকা 200কে দিছোঁ তই আৰু মোক ঘূৰাই দিব নালাগে পাৰিলে গুণগুণলৈ বম চম কেইটামান লৈ যাবি দেই হ'ব দাদা মই আহোঁ আৰু বৌ মই গৈছোঁ যোৱা গুণগুণ স্কুল যাওঁতেই তাইক এখন তীব্ৰগতি গাড়ী আহি খুন্দিয়াই থৈ গুচি যায় আৰু তাই থিতাতে মৃত্যু হয় গাঁৱৰ মানুহবোৰে তাইৰ মৃতদেহটো ঘৰলৈ লৈ আনে হাৰি মোৰ ইমান চকু পানী ওলাইছে কিয় কি হৈছে মানে গুণগুণ আৰু মাকৰ কিবা এটা হ'ল নেকি কিনো কথাবোৰ ভাবোঁ নহয় মই
হেল্ল' হেল্ল' হোমেনা শুনিছেনে? হেল্ল' হোমেনা হেল্ল' বিজু কোৱাচোন কি হ'ল? আমাৰ গুণগুণৰ এক্সিডেণ্ট হ'ল। সৰু গাড়ীখনে খুন্দিয়াই থোৱা গাড়ীখন গুচি গ'লগৈ। বিজু তাই এতিয়া কেনেকুৱা? তাই ভালেনে? কেনেকুৱা বুলি ক'ম আৰু, আমাৰ গুণগুণ নায়েই। হে হৰি এতিয়া তাই কি হ'ব এতিয়া? বিজু তই য'তে আছ সোনকালে আহচোন। হেল্ল' বিজু বিজু আৰে হেল্ল' বিজু হেৰি কি হৈছে আপোনাৰ? কোনে ফোন কৰিছে? আমাৰ গুণগুণ আৰু নাই। কৃষ্ণ প্ৰভু কি শুনিছে এইবোৰ? হে ভগৱান ৰক্ষা কৰিব আৰু। বলচোন আমি সোনকালে তালৈ যাওঁ। আমাৰ গুণগুণক কি হৈছে আমি তালৈ গ'লেহে গম পাব। আছোন আমি কি হৈছে? কি হৈছে ইমান মানুহ আছে বহুত? কাৰ কি হ'ল? কাৰ কি হ'ল? অকণ ধৈৰ্য ধৰচোন, নেকানিবি আৰু হোমেন দা বাহিৰলৈ আপুনি ডাঙৰটো হৈ পেলাই অকণ ধৈৰ্য ধৰকচোন। বাহিৰলৈ আপোনাৰ কিবা এটা ব্যৱস্থা কৰা সোনকালে। ভাইটি ভাইটি তই যে ইয়াত বহি আছ, ভাইটি বোৱাৰী ঘৰত নাই নেকি? দাদা বৌ জুনুকা খুৰী তোমাৰ চাগে গুণগুণ বাৰলে বৰ মনত পৰে ন? গুণগুণ গুণগুণ ক'ত আছে? গুণগুণ ক'ত আছে? আহিছে নেকি তাই? গুণগুণ ভাইটি ককাইদেউ মোক গুণগুণ ঘূৰি আহিবনে? ককাইদেউ আপুনি কওকচোন মোক গুণগুণ ঘূৰি আহিবনে? নাহে ভাইটি, তই মিছা সপোন বুলি পাহৰি যাওঁ। ভাইটি কিয় নাহিব? তাই আহিবই। মই টিভি দেখিছোঁ নহয়, কৰণাজোন যেনেকৈ আহিছে তাই আহিব। আমাৰ গুণগুণ ঘূৰি আহিবই মই কৈছোঁ নহয়। ভাইটি তই এতিয়া ধৈৰ্য ধৰচোন। ভাইটি তই এতিয়া এই বোৱাৰীজনীৰ কথা চিন্তা কৰ। ভাইটি মই নোৱাৰিম ককাইদেউ, মই তাই অবিহনে জীয়াই থাকিব নোৱাৰিম ককাইদেউ, মই নোৱাৰিম তাই অবিহনে জীয়াই থাকিব। খুৰা তুমি নাকান্দিবাচোন। জুনুকা দেউতা আজি দেৱালী নহয় জানো? নহয় দেৱালী কাইলৈহে। দেৱালীৰ সময়তে আমাৰ গুণগুণ বা ঢুকাইছিল ন? হয় দেউতা খুৰাহঁতৰ ঘৰতনো কোন কোন থাকে? খুৰা ক'ত থাকে ন? খুৰী এতিয়া খুৰাহঁতৰ এই পিছফালে থকা জংঘলতে থাকিব। এতিয়া খুৰা আৰু খুৰী দুইটা অনাই বনাই ঘূৰি ফুৰেও। এতিয়া সিহঁত দুইটা মানসিক ৰোগীও। বাপেক জীয়েকে মিলি কি কথা পাতি আছা? মা তোমাৰ খুৰা আৰু খুৰীলে মনত পৰেনে? পৰেও চুনুকা, কি যে হৈ গ'ল নহয়। দেউতা মোক খুৰা ওচৰলৈ লৈ যাবানে? নিম দে, আমাৰ এদিন লৈ যাম দেই। গুণগুণ তই ইয়াত বহিবি, মই ইয়াত বহিম, মা বহিব। আমি এতিয়া কাজিৰঙা যাম। কাজিৰঙা পাই গ'লো দেখোন। হা বম পুলিচ আজি দিৱালী দেখোন। হা বহ
তোলে বম লৈ যাম আকৌ মই তোলে বম লৈ যাম বৌ তোলেতো মই কৃষ্ণ দেচুৱা আনিছিলোঁ সেই তই ৰাস নাচিব লাগিব না টিকট সেই বৌ বৌ তোক ৰাস নাচাম বৌ তই কৃষ্ণ হবি তই কৃষ্ণ নাচিবি নে যাম আমি এতিয়া কেজেঙা পাৰিমগৈ মাজনী তই ক'ত গ'লি গৈ মাজনী দেউতাও ঘৰলৈ ঘূৰি নাহা হ'ল আৰু এটা কথা কি জান চবে তোৰ দেউতাই পাগল দেউতা বুলি কয় কাজিৰঙা যাম কি কৈ আছে এখাৰ আমাৰ গুণগুণা কৃষ্ণ নালা সেই দিৱালী আগত নে ৰাস আগত কচোন মই ৰাস চাবলৈ যাম দে বুজিছ মই এতিয়া যাওঁ গান বান ধৰিছা মই তাক খুলি লওঁ এই তই মই ৩,০০০ টকা দিম দেই ৩,০০০ টকা দিম তই দিবি কিন্তু নাই মই খুলি লওঁ গুণগুণ মই খুলি লওঁ ভাইটি 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 খুৰা মোক চিনি পাইছেনে মই জুনুকাহে জুনুকা তই গম পাইছ নাই গুণগুণ বা মৰিল নহয় গম পাইছ নে অসমৰ মানুহবোৰ ইমান ধনী বম ফুটাইছে মোৰ হাতত টকা নাই কিন্তু মই কমিটিক ৩,০০০ টকা দিছোঁ গম পাইছ নে ৩,০০০ তোৰ ধৰ ৰাস চাব যাওঁ ঐ গান বান ধৰিছে আমাৰ গুণগুণে কৃষ্ণ নাচিব ঐ মই এতিয়া শুওঁ দেই মই এতিয়া শুওঁ এই পিছত জগা দিবি ওলালে জগা দিবি মই শুওঁ হেৰি হ'লে যাওঁগৈ ব'লক মই বলেনক এই অৱস্থাত চাই থাকিব নোৱাৰোঁ হে ভগৱান তুমি বলেনক সুস্থ কৰি দিব নোৱাৰানে হে প্ৰভু তাক পাৰা যদি অকণমান সহায় কৰি দিয়া প্ৰভু জুনুকা ব'লা আমি যাওঁগৈ ব'লা দেউতা দেউতা তুমি ঘৰলৈ যোৱাগৈ যোৱা তোমাৰ কাৰণে মা ৰৈ আছে নহয় ঘৰত দেউতা তুমি ৰাখি থাকিলে কষ্ট পাবা নহয় তুমি ঘৰলৈ যোৱাগৈ যোৱা মাজনী ক'ত গ'লা মাজনী দেউতা মাজনী ঠেক এই মাজনী মৰিল দেখোন মই এনেই কিবা কিবি দেখি থাকোঁ আজিতো দিৱালী মই মাজনীলৈ বম কিনিব লাগিব মই বম কিনি দিম মাজনীক মাজনীয়ে বম ফুটাব মাজনী